অসমত এইবিলাক কি চলি আছে? এবাৰ অসমত ওলাইছে লেডি ৰোষ্টাৰ। এজনে আনজনৰ লগত কৰিছে বিতৰ্ক। ফেচবুক খুলিয়েই দেখিবলৈ পোৱা যায় কাজিয়া। ফেচবুক বৰ্তমান কাজিয়াৰ মাধ্যম হৈ পৰিছে নেকি? যিজনী ছোৱালী আমাৰ অসমৰে ছোৱালীজনী আৰু এইজনী ছোৱালী বিভিন্ন সময়ত তেওঁলোকে অপ্ৰয়োজনীয় কথাবিলাক লৈ সামাজিক মাধ্যমত আহি বিতৰ্ক আৰম্ভ কৰে। বৰ্তমান সময়ত যেন ফেচবুকটো হৈ আছে কাজিয়া কৰাৰ মাধ্যম। আগৰ ফেচবুক আৰু নাই। বৰ্তমান ফেচবুক বুলি ক'লে আমি কেইজনমানৰ কাজিয়া কৰাৰ মাধ্যম বুলিহে জানো। আজিৰ দিনত সকলোৱে খব বিচাৰিছে কেৰিমিনাটি। সেইবাবে ফেচবুকত খুলিছে রোস্টিং পেজ। तो कैसे हैं आप लोग? আজি আমি বঙালী ভাষাত ভিডিঅ' বনোৱা কিছুমান ইউটিউবাৰ আৰু ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰৰ বিষয়ে আলোচনা কৰিম। আজিৰ ভিডিঅ'ত ভিউজ অলপ বেছিকে দিবা আৰু ইয়াৰ কোড তাৰ মাজত প্ৰথম অৱস্থাত আছে ৰাকিব শৰ্ট ফান নামৰ ফেচবুক পেজটো। এই পেজৰ গৰাকীজন হৈছে ৰাকিবুল ইছলাম। ঘৰ নলবাৰী জিলাত। ই নিজকে কেৰিমিনাটিৰ লগত তুলনা কৰে আৰু কেৰিমিনাটিৰ কিছুমান অংগী ভংগী অনুসৰণ কৰি তেওঁৰ দৰে ৰোষ্ট ভিডিঅ' বনায়। আকৌ কেতিয়াবা বেলেগ ক্ৰিয়েটৰৰ লগত বিতৰ্ক কৰিও ভিডিঅ' বনায়। তাৰ পিছতে আছে ইমামুল শৰ্ট নামৰ ফেচবুক পেজ। এই পেজৰ গৰাকীজন হৈছে ইমামুল হক। ই এজন এনেকুৱা কণ্টেণ্ট ক্ৰিয়েটৰ। আপুনি যদি তেওঁৰ ভিডিঅ'বিলাক চায় তেন্তে গম পাব যেন জনসমাজত অথবা বেলেগৰ ওচৰত চাব নোৱাৰিব, নহ'লে ইয়াৰফোন লগাব লাগিব, নহ'লে চাউণ্ড একেবাৰে কম কৰি দি চাব লাগিব, যেনেকৈ নীলা ছবি চোৱা হয়। ইয়াৰ লগত বৰ্তমান সময়ত বিতৰ্ক চলি আছে আন কেইবাজনো ক্ৰিয়েটৰৰ লগত। কণ্ট্ৰভাৰ্চি নকৰাকৈ যেন ভিডিঅ' বনাব নোৱাৰে ইহঁতে। এতিয়া আৰু এজন ক্ৰিয়েটৰৰ বিষয়ে নকলেও নহ'ব। আপনারা কিন্তু আসামের জনি সিন্স বিলে মানে গণ্য করা হয়, এটা কি আপনি জানেন? হ্যাঁ জানি। ই নিজকে অসমৰ জনি সিং বুলিও দাবী কৰে। তেওঁৰ পেজটোৰ নাম হৈছে আবেজ নিউ। এইটো এটা 5জনীয়া সদস্যৰে গঠন কৰা এটা চেনেল। চেনেলটো পৰিচালনা কৰে আবেদ আলী নামৰ এজন যুৱকে। ইহঁত প্ৰথম বেয়া ভাষা ব্যৱহাৰ কৰি ভিডিঅ' বনোৱা আৰম্ভ কৰিছিল অসমত। তাৰপিছত বাকীবোৰেও আৰম্ভ কৰে বেয়া ভাষাত ভিডিঅ' বনোৱা। বৰ্তমান এই চেনেলত মাজে মাজে মিউজিক ভিডিঅ' দেখিবলৈ পোৱা যায়। অৱশ্যে বৰ্তমান এই চেনেলত বেয়া ভাষা ব্যৱহাৰ কৰা বন্ধ হৈছে। এইবাৰ এজন এনেকুৱা কণ্টেণ্ট ক্ৰিয়েটৰৰ বিষয়ে কম যিজনৰ দ্বাৰাই অসমত লেডি ৰোষ্টাৰৰ জন্ম হয়। ফেচবুক পেজটোৰ নাম হৈছে সৌৰজ খান মিডিয়া। এই পেজটো বহুত আগৰ পৰাই ভাল ভাল ভিডিঅ' বনাই আহিছে। কেতিয়াবা মানুহৰ গানৰ ইণ্টাৰভিউ, কেতিয়াবা ইউটিউবাৰ সকলোৰো ইণ্টাৰভিউ, কেতিয়াবা সৰু ল'ৰা ছোৱালীৰ নাটক আৰু কেতিয়াবা ব্লগ। মুঠতে ক'ব গ'লে সকলো ধৰণৰ ভিডিঅ' তেওঁ কৰিছে। বৰ্তমান তেওঁ আগৰ দৰে ভিডিঅ' বনোৱা এৰি লেডি ৰোষ্টাৰত জন্ম দিছে অসমত। আমিনা নামৰ এজন ছোৱালীক দি এটাৰ পিছত এটা ইউটিউবাৰক ৰোষ্ট কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে। এতিয়া লেডি ৰোষ্টাৰ আমিনা নিজাকৈ ৰোষ্টিং পেজ খুলি কাজিয়া কৰি ফুৰিছে ফেচবুকত। আনহাতে সৌৰজ খান মিডিয়া পেজটো ৰোষ্টিং কৰাৰ বাবে মনেটাইজ হেৰুৱাই আকৌ এটা পেজ নতুনকৈ খুলি ৰোষ্টাৰ হিচাপে ভিডিঅ' বনোৱা আৰম্ভ কৰিছে। এটাৰ পিছত এটা ৰোষ্ট ভিডিঅ' আপলোড কৰি আছে সৌৰজ খানে। পেজৰ নাম দিছে ৰোষ্টাৰ সৌৰজ। এতিয়া কথা হ'ল ইহঁতৰ ভিডিঅ'ত ইমান ভিউ, লাখ লাখ দৰ্শক কেনেকৈ হয়? মানে এই ধৰণৰ কণ্টেণ্ট বেছিকৈ চাবলৈ ইচ্ছুক নেকি জনসাধাৰণ? একাংশই ইহঁতক ফ'ল' কৰি ইহঁতৰ দৰে ভিডিঅ' বনোৱা আৰম্ভ কৰিছে। এটা সময়ত সকলোৱে ফেচবুকত ভিডিঅ' বনোৱা আৰম্ভ কৰিব আৰু এজনে আনজনৰ লগত কাজিয়া কৰি ভিডিঅ' বনাব। পিছে ইহঁত ভালে পৰিমাণ পইচা ফেচবুকৰ পৰাই ইনকাম কৰি আছে। যিমানে ভিডিঅ' ভিউ বাঢ়িব সিমানে বেছি পইচা ইনকাম হ'ব। আপুনি কেতিয়াবা ফেচবুকত ইহঁতৰ ভিডিঅ' দেখিছেনে? কমেণ্ট কৰি জনাব। আজিলৈকে ইমানেই। পৰৱৰ্তী খবৰত কোনে কিমান টকা উপাৰ্জন কৰিছে ফেচবুকৰ পৰা জনাবলৈ যত্ন কৰিম। তাৰ বাবে গ্ৰীণ আছাম ফেচবুক পেজটো ফ'ল' কৰি থ'ব। ধন্যবাদ।